তাইও নাহি মানে এনেকুৱা চুলি সৰিছে, পানী ইমান বেয়া ইয়াত। ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ম মানে মই টকলাই হ'ম নেকি। চুলি সৰিলে মানে বহুত দুখ লাগে, বহুত দুখ লাগে চুলি সৰিলে দেই। প্ৰতিপাল কৰোঁ বুলিহে, নহ'লে প্ৰতিপাল নকৰা হ'লে এতিয়া ওপৰত যিকেইডাল আছে আটাইকেইডাল নাইকিয়া হ'লহেঁতেন। অফিচ বন্ধ থাকিলে অলপ ভূত হৈ থাকি ভাল পাওঁ। বন্ধৰ দিনত স্কিন কেয়াৰ কৰাটো মোৰ কাৰণে এটা হবি, কৰিব লাগে। বেলেগে কৰে নকৰে নাজানো, কিন্তু মই হ'লে নকৰাকৈ থাকিব নোৱাৰোঁ। বিশেষকৈ ঠাণ্ডাৰ দিনত স্কিন কেয়াৰ কৰাটো অতিকৈ জৰুৰী। বেলেগে এইটো বস্তু কেনেকৈ গ্ৰহণ কৰে নাজানো, কোনোবাই সেইটো ক'বও পাৰে এইটোত ল'ৰা হৈ এইবিলাক কৰি থাকে নেকি, সময় আছে নেকি। মই কওঁ তেওঁলোকক যে নিজৰ কাৰণে অন্ততঃ 15 মিনিটটো দিব পাৰিব, 20 মিনিট সময় দিব পাৰিব। নিজে নিজক কেয়াৰ লোৱাটো এটা আৰ্ট, আৰু চবেই আমি সকলোৱে এটা অভ্যাসত পৰিণত কৰিব লাগে। দেখিব নিজৰ মনটো এনেই ভাল লাগি থাকিব যদি নিজৰ কাৰণে আপুনি কিবা এটা কৰে। সেয়া মই অকল স্কিন কেয়াৰ কথাই কোৱা নাই, নিজৰ যিকোনো ভাল লগা কাম, যিকোনো কাম হ'ব পাৰে, অলপ সময় 15 মিনিট সময়, 20 মিনিট সময়, আধা ঘণ্টা সময় উলিয়াই যদি আপুনি সেই কামটো কৰে, আপোনাৰ মন এনেই ভাল লাগি থাকিব। গা পা ধুই হ'ল, বোলো লাঞ্চটো প্ৰিপেয়াৰ কৰোঁ। লাঞ্চ প্ৰিপেয়াৰ কৰোঁ বুলি আজি বোলো টিন ফিছকে বনাওঁ। একদম টেমাটো খুলি মুখনিখন ডাইৰেক্ট ইয়াত লাগিলে চট। ঠাণ্ডা দিনত বেছি বিষায়। স্প্ৰে মাৰি লৈছোঁ, হেয়াৰ স্প্ৰে মানে এইটো ৰ'জমেৰী ৱাটাৰ। ছানস্ক্ৰীন লগালোঁ, হৈ গ'ল। এতিয়া যাওঁ কিটচেনলৈ, লাঞ্চটো প্ৰিপেয়াৰ কৰি লওঁ, তাৰপিছত দেখা যাব কি কৰা যায়। লাঞ্চৰ প্লেটখন আজি তেনেই সাধাৰণ। এয়া হৈছে ব্ৰাউন ৰাইচ, এয়া হৈছে টিন ফিছৰ পিটিকা আলুৰ লগত, আৰু যিটো টেমাৰ পৰা উলিয়াওঁতে মোৰ আঙুলি কাটিছিলে, আৰু এয়া চিম্পুল দাইল, ইয়াত লাও আছে, ইমানেই। আজি দুপৰীয়া সাঁজ এনেদৰেই আৰু এফালে ওলাই যাম তাৰমানে, সেইকাৰণে আজি বিশেষ বনাই থাকিবলৈ মন নগ'ল। কাইলৈ কিবা এটা বনাম আৰু ভালকৈ। কাইলৈ যিটো দেওবাৰ, একেবাৰে চিম্পুল থালি, কিন্তু সোৱাদৰ লগত কম্প্ৰমাইজ নহয়, বহুত সুন্দৰ।